বন্ধু বান্ধৱীসকল টেট একাডেমি চেনেলটোৰে আপোনালোক স্বাগতম জনাইছোঁ। আজি আমি টাইম আৰু ৱৰ্কৰ দুটা সূত্ৰ ব্যৱহাৰ কৰি কেনেকৈ অংক কৰিব পাৰে সময় আৰু কামৰ সেই বিষয়ে আলোচনা কৰিম। যিসকলে নতুনকৈ ভিডিঅ'টো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো বন্ধু বান্ধৱীসকল অকল টেটৰ লগতে নহয়, আমি যদি অকল টেটৰ লগতে নহয় তো বন্ধুসকল অকল টেটতে যি এই টাইম আৰু ৱৰ্কৰ আহিব এইটো নহয়। আমি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাতো এনেকুৱা টাইম আৰু ৱৰ্কৰ 100% প্ৰশ্ন আহে। তো আপোনালোকে এই ফৰ্মুলাটো যদি মনত ৰাখে অতি সহজে টাইম আৰু ৱৰ্কৰ প্ৰশ্নসমূহ কৰিব পাৰিব। তো বন্ধুসকল ফৰ্মুলা 1 যেতিয়া কোনো এটা আপোনালোকে প্ৰশ্নটো কিন্তু চাব লাগিব। প্ৰশ্নটো একে সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব লাগিব। যেতিয়া কোনো এটা প্ৰশ্ন তাত যদি ব্যক্তি দিয়া থাকে আৰু ঘণ্টা দিয়া থাকে আৰু দিন দিয়া থাকে আৰু কাম দিয়া থাকে, তেতিয়াহ'লে এই সূত্ৰটো ব্যৱহাৰ হ'ব। যেতিয়া কাম দিয়া থাকে, কাম দিয়া থাকিলে আপোনালোকে জানিব ফৰ্মুলা 1 P1 H1 D1 P2 H2 D2 আৰু W1 W2। এইটো আপোনালোকে মনত ৰাখিব লিখি দিছোঁ। যদি কাম দিয়া থাকে, ধৰা হ'ল 5জন মানুহে এদিনত 10টা পেকেট কৰিব পাৰে 2 ঘণ্টাকে কৰি। তো বা 5জন মানুহে এদিনত 10টা কাম কৰিব, 10টা পেকেট কৰিব পাৰে। তো কেইটা কাম কেইটা হ'ল? 10টা হ'ল। তো এইটো সূত্ৰ হৈ যাব ইয়াতে। যদি কাম দিয়া থাকে, আমি মানে এক্সাম্পল ল'ম, তেতিয়া আপোনালোকৰ ক্লিয়াৰ হৈ যাব, স্পষ্ট হৈ যাব। আৰু যদি কাম দিয়া নাথাকে, তেতিয়াহ'লে P1 H1 D1 সমান P2 H2 D2। ইয়াত P মানে হ'ল ব্যক্তিৰ সংখ্যা বা মানুহ, কিমানজন মানুহে কাম কৰিছে। H হ'ল ঘণ্টা, মানে P মানে পাৰ্চন, আচলতে নং অফ পাৰ্চন। H মানে হ'ল ঘণ্টা বা আৱাৰ্ছ। D মানে ডেজ, নং অফ ডেজ, দিনত কিমান দিনত কামটো কৰিছে। আৰু W মানে হ'ল কাম। আৰু ফৰ্মুলা দুটো একে। P মানে হ'ল ব্যক্তিৰ সংখ্যা, H মানে ঘণ্টা, D মানে দিন, P2 মানে হ'ল একে আৰু ব্যক্তিৰ সংখ্যা, ঘণ্টা, দিন আৰু কাম। তো বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু এই ফৰ্মুলা দুটা ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব। কেতিয়া? যেতিয়া প্ৰশ্নটো চাই ল'ব। কিন্তু প্ৰশ্নটো আপোনালোকে চাব, কাম দিয়া যদি থাকে, তেতিয়া ফৰ্মুলা 1 ব্যৱহাৰ হ'ব। আৰু যদি কাম দিয়া নাথাকে, তেতিয়াহ'লে ফৰ্মুলা 2 ব্যৱহাৰ হ'ব। ফৰ্মুলা 1 কাম দিয়া, আৰু এবাৰ কৈছোঁ, উল্টা পল্টা আপোনালোকৰ লাগি যাব পাৰে। ফৰ্মুলা 1 কাম দিয়া থাকিলে, ধৰা এজন মানুহে এদিনত 5জন মানুহে এদিনত তোমাৰ ধৰা হ'ল 1000 শব্দ লিখিব পাৰে। তো কামটো দিয়া আছে 1000 শব্দ লিখিব পাৰে। তেতিয়াহ'লে 2জন মানুহে 2000 শব্দ লিখিব কেতিয়া পাৰিব? কিমানজন মানুহ লাগিব বা কিমান ঘণ্টা লাগিব বা কিমান দিন লাগিব। এতিয়া কাম দিয়া থাকিলে এইটো হৈ যাব। আৰু যদি কাম দিয়া নাথাকে, ধৰা হ'ল এজন মানুহে 15টা কাম 1 ঘণ্টাত কৰে, বা দিনত 1 ঘণ্টাকে কৰি 2 দিনত কৰিব পাৰে। 2জন মানুহে কেতিয়া কৰিব? তো কাম দিয়া নাই। তো সূত্ৰটো হ'ব ফৰ্মুলা 2। তো আমি ইয়াৰ লগত জড়িত 3টামান প্ৰশ্ন সমাধান কৰিবলৈ চেষ্টা কৰিম এই সূত্ৰকেইটা ব্যৱহাৰ কৰি। বন্ধুসকল এতিয়া আমি সেই ফৰ্মুলা দুটা ব্যৱহাৰ কৰি অংক কৰিবলৈ চেষ্টা কৰিম। তো প্ৰথমতে অংকটো চাই লৈছোঁ। 80জন মানুহে দিনে 6 ঘণ্টাকৈ কাম কৰি 16 দিনত কোনো এটা কাম শেষ কৰে। দিনে কিমান ঘণ্টাকৈ কাম কৰিলে সেই একেটা কাম 64জন মানুহে 15 দিনত শেষ কৰিব? তো বন্ধু বান্ধৱীসকল আমি অলপ আগতে কৈছোঁ দুটা ফৰ্মুলা 1 আৰু ফৰ্মুলা 2। এতিয়া আমি ইয়াতে কোনটো ব্যৱহাৰ কৰিম? তাৰে আগতে আমি প্ৰশ্নটো ভালদৰে সূক্ষ্মভাৱে চেক কৰিব লাগিব, সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব লাগিব। ইয়াতে ৱৰ্ক যদি দিয়া আছে ফৰ্মুলা 1, আৰু যদি ৱৰ্ক দিয়া নাই ফৰ্মুলা 2, মানে যদি কাম যদি দিয়া আছে আমাক, তেতিয়াহ'লে ফৰ্মুলা 1 ব্যৱহাৰ হ'ব। আৰু যদি কাম যদি দিয়া নাই, তেতিয়াহ'লে ফৰ্মুলা 2 ব্যৱহাৰ হ'ব। তো বন্ধু বান্ধৱীসকল আমি প্ৰথমতে চাই লওঁ কি দিয়া আছে আমাক। দিয়া আছে প্ৰথমতে P মানে আছিল কি আমাক? P1 মানে আছে ব্যক্তিটো দুটা আছে বা মানুহে, ব্যক্তি বা মানুহ। P1 কিমান দিয়া আছে আমাক? 80। 6 ঘণ্টা কৰি মানে H1 ঘণ্টা, H মানে আৱাৰ্ছ, তো 6। তাৰপিছত আছে আমাৰ D1 দিয়া আছে আমাৰ কিমান? 16। তাৰপিছত আৰু আছে 2 নম্বৰৰ সেইটো আমাক দিছে দিনে কিমান ঘণ্টাকৈ কাম কৰে। আৰু ঘণ্টা দিয়া নাই, আমাক কি দিয়া আছে? এইবাৰ P দিয়া আছে, P2 দিয়া আছে। P2 হ'ল 64। D1 হ'ব 15। আৰু H2 D1 হ'ল H2 এইটো উলিয়াব দিছে। তো বন্ধু বান্ধৱী হ'ল আপোনালোকে চাওক ইয়াতে কোনটো সূত্ৰ ব্যৱহাৰ হ'ব? ইয়াতে সূত্ৰটো ব্যৱহাৰ হ'ব P1 H1 D1 P2
H2 D2 কিয় কাৰণ ইয়াতে কাম দিয়া নাই আমাৰ সেই একেটা কামৰ কথা ইয়াত উল্লেখ কৰা আছে আমাৰ বেলেগ বেলেগ কামৰ কথা উল্লেখ নাই গতিকে আমি ইয়াতে সূত্ৰটো ব্যৱহাৰ কৰিম P1 H1 D1 সমান P2 H2 D2 এতিয়া আমাকটো কি উলিয়াব দিছে P2 ব্যক্তিৰ সংখ্যা দুটা দিয়া আছে দুটা কামৰ ক্ষেত্ৰত সেই একেটা কামটো ব্যক্তিৰ সংখ্যা দিয়া আছে দিনৰ সংখ্যাও দিয়া আছে আমাক উলিয়াব লাগে ঘণ্টা তো আমি এইটো সূত্ৰটো ব্যৱহাৰ কৰি দিম তো P1 80 পুৰণ H1 কিমান 6 D1 কিমান 16 P2 কিমান 64 তো H2 থাকিলে ইয়াতে আৰু D2 কিমান দিয়া আছে আমাক 15 তো এইটো যদি কৰিব লাগে আমি এইটো ইফালে লৈ লওঁ তো H2 হ'ব H2 মানে হ'ব 80 পুৰণ 6 পুৰণ 16 আৰু 64 পুৰণ 15 তো আমি কটাকটি কৰি দিলোঁ 16 দি 16 4 গুণ 64 4 দি যাব 20 বাৰ এইটো তাৰপিছত 5 দি যাব 5 4 গুণ 20 5 3 গুণ 15 3 গুণ 6 4 গুণ 8 মানে কিমান ঘণ্টা কাম কৰিলে এতিয়া 8 ঘণ্টা এটা ঘণ্টা বন্ধুসকল বুজি পাইছেনে কোনোবাৰ কৈছো অংকটো কৰিলে আপোনালোকে চাব কোনটো ফৰ্মুলা 1 না ফৰ্মুলা 2 ব্যৱহাৰ হয় ইয়াতে ফৰ্মুলা 2 ব্যৱহাৰ হয় কিয় কাৰণ কামৰ কথা আমাক উল্লেখ একেটা কাম দিয়া আছে সেইকাৰণে ইয়াতে আমি ফৰ্মুলা 2 ব্যৱহাৰ কৰিম তো ফৰ্মুলা 2 ব্যৱহাৰ কৰোঁতে আমি P1 বহাই দিলোঁ H1 বহাইলোঁ D1 বহাইলোঁ P2 D2 H2 তো উলিয়াব দিছে আমাক H2 তো আমাৰ ফৰ্মুলা 2 এনেকুৱা P1 H1 D1 is equal to P2 H2 D2 গোটেইখিনি ডাটাখিনি বহাই দি আমি ঘণ্টা পালোঁ 8 ঘণ্টা তো ইয়াৰ পিছত আমি আৰু এটা এনেকুৱা বেলেগ ফৰ্মুলা ব্যৱহাৰ কৰিম তো বন্ধুসকল আমি ফৰ্মুলা 2 ব্যৱহাৰ কৰি এতিয়া আমি কৰিলোঁ এইবাৰ আমি এইটো অংক চাম আপোনালোকে চাব 15 জন মানুহে দিনে 2 ঘণ্টাকৈ কাম কৰি 6 দিনত 3240 পৃষ্ঠা টাইপ কৰে কিমানজন মানুহে দিনে 4 ঘণ্টাকৈ 3 দিনত 5400 পৃষ্ঠা টাইপ কৰিব পাৰিব আৰু বা কৈছো 15 জন মানুহে দিনে 2 ঘণ্টাকৈ কাম কৰি 6 দিনত 3240 পৃষ্ঠা টাইপ কৰে কিমানজন মানুহে দিনে 4 ঘণ্টাকৈ 3 দিনত 5400 পৃষ্ঠা টাইপ কৰিব পাৰিব তো ইয়াৰে ফৰ্মুলা 1 টো ব্যৱহাৰ হ'ব নে ফৰ্মুলা 2 টো ব্যৱহাৰ হ'ব তো বন্ধুসকল আৰু মই কৈছো যে ফৰ্মুলা 1 আৰু ফৰ্মুলা 2 আপোনালোকৰ কনফিউজন নোহোৱাৰ কাৰণে আপোনালোকে প্ৰথমতে চাব ইয়াতে কামৰ কথা উল্লেখ আছে তো কামৰ কথা যদি উল্লেখ থাকে তেতিয়া আমি ব্যৱহাৰ কৰিম ফৰ্মুলা 1 ফৰ্মুলা 1 আমি প্ৰথমতে ডাটাখিনি বহাই লম তো ইয়াতে P1 কিমান দিয়া আছে P1 আছে 15 P1 দিয়া আছে 15 P2 দিয়া আছে নাই লিখিছো H1 দিয়া আছে 2 মানে ঘণ্টা দিয়া আছে আৰু 6 দিন হলি D1 দিয়া আছে 6 আৰু কাম দিয়া আছে W1 এটো হল তেওঁলোকে কৰিব পাৰে আনহাতে আমাৰ P1 P2 আমাৰ প্ৰশ্ন মতে কিমানজন বুলি কৈছে P2 উলিয়াব লাগে এইবাৰ H2 দিয়া আছে আমাৰ 4 ঘণ্টা D2 দিয়া আছে আমাৰ 3 দিন আৰু W2 দিয়া আছে আমাৰ 5400 তো পুনৰবাৰ কৈছো যেটো W আছে মানে কাম দিয়া আছে তেতিয়া হলে আমি কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিম ফৰ্মুলা 1 আৰু যদি আমাক কাম দিয়া নাথাকে কামৰ কথা যদি উল্লেখ নাথাকে কামৰ কথা উল্লেখ থাকিব মানে কৈছো কি কামৰ সংখ্যা যদি ধৰি দিয়া নাথাকে একেটা কামৰ কথা যদি কৈ থাকে বা কোনো এটা কাম বুলি যদি উল্লেখ কৰা থাকে এটা আমি ব্যৱহাৰ কৰিম P1 H1 D1 সমান P2 H2 D2 যদি কামৰ কথা উল্লেখ আছে কাম ধৰি দিয়া আছে আমাৰ তিনিটা দুটা পৃষ্ঠা কাম টাইপ কৰে তো এটা ব্যৱহাৰ কৰিম আমি ফৰ্মুলা 1 যেটো হল P1 H1 D1 divided by P2 H2 D2 और W1 মানে W তো এখানে নি যা কৰিব লাগে মুখনি তো আমি ডাটাখিনি বহাই দিছো ইয়াতে P1 দিয়া আছে আমাৰ 15 H1 দিয়া আছে 2 আৰু 6 তাৰপিছত P2 তো মই উলিয়াই দিছে P2 তাৰপিছত দিয়া আছে আমাক 4 গুণ 3 H2 4 D2 3 ইফালে আমি ওয়ার্ক 2 বহাম ওয়ার্ক W1 মানে প্ৰথম কামটো মই দিয়া আছে কিমান 3240 W2 মানে দ্বিতীয় কামটো দিয়া আছে আমাৰ 5400 তো এইখিনি আমি সিম্পলিফাই কৰিব লাগে এইখিনি সিম্পলিফাই কৰাৰ লগে লগে আমি ইয়াতে গুছি গলো কৰি দিছো ইয়াতে তো এইটো পূৰণ এইটো বজ্ৰপূৰণ কৰি দিলো এইটো বজ্ৰপূৰণ হোৱাৰ লগে লগে আমাৰ হৈ যাব P2 পূৰণ 4 পূৰণ 3
পূৰণ ৩,২৪০ সমান ১৫ পূৰণ ২ পূৰণ ৬ পূৰণ ৫,৪০০। এইটো দেখোন বুজি পাইছে, এইটো পূৰণ কৰিলোঁ। এইবাৰ ল'ব লাগে আমি P2, যিহেতু এইখিনিতে পূৰণ হৈছে সেইফালে গ'লে কি হ'ব, এইখিনি হৰণ হৈ যাব। ১৫ পূৰণ ২ পূৰণ ৬ পূৰণ ৫,৪০০ আৰু ৪ পূৰণ ৩ পূৰণ ৩,২৪০। তো এইখিনি কৰিব লাগে। এইখিনি কৰাৰ ক্ষেত্ৰত আমি চাম ৪ পূৰণ ৩ ৪ ৩ গুণ ১২, এই দুটা কাটি দিলোঁ, এই দুটা কাটি দিলোঁ। ঠিক আছে, এইখিনিটো বুজি পাইছে। তো এইবাৰ আমি চাম ৫ দিম, ৫ ৩ গুণ ১৫। তো মই এটা কাম কৰি দিওঁ, প্ৰথমতে আমি ১৫ থাকক ৩ ২ ৪ ৯, এইটো কাটা। তো এইবাৰতো আমাৰ ১৫ দিয়ে হৰণ নাযায়, তো কিন্তু ৪ দিয়ে হৰণ যাব, কাৰণ ইয়াতে ৪ আছে, আমি এইটো গম পাইছিলোঁ ৪ আছে, ৪ দিয়ে হৰণ যায় দুই দুটাতে। তো ৪ হ'ল ৮ ৪ গুণ ৩২ আৰু ৪ গুণ ৪ ৪ গুণ ৪ ১৪ ৪ ৩ গুণ ১২। তাৰপিছত এইবাৰ ৩ দিয়ে এক যাব, কৰক ৩ ১ গুণ ৩ ২ গুণ ৬ ৩ ৭ গুণ ২১ আৰু ৫ এইটো যাব। তাৰপিছত ৩ দিয়ে আৰু যাব, ৩ দি তো এইখিনি আমি ৩ ২ গুণ ৬ ৩ ৭ গুণ ২১ ৩ দি চাই লওঁ ৩ ৯ গুণ ২৭ ৩ ৪ গুণ ৩ দি যাব ৩ ৩ ৯ ৩ গুণ ২৭ ৩ ৯ ২৭ আৰু ৩ ৪ গুণ ১২ আৰু ৩ ৫ গুণ ১৫। তো এইবাৰ আমি ৪৫ আৰু ৫টো ইয়াতে যাব ৯ দি ৯ ৫ গুণ ৪৫, তো ৫ ৫ গুণ ২৫, তো P2 হ'ব ২৫। তো বন্ধু বান্ধৱীসকল এইটো আছিল আপোনালোকে কৈছোঁ ফৰ্মুলা 1 আৰু ফৰ্মুলাটো ব্যৱহাৰ কৰোঁতে P2 মানে হ'ল ব্যক্তিৰ সংখ্যা। তো ব্যক্তি হ'ল ২৫ জনে, ২৫ জনে ৩ দিনত ৫,৪০০ পৃষ্ঠা ৪ ঘণ্টাকৈ কাম কৰিলে পাৰিব কৰিব। তো আপোনালোকে ফৰ্মুলা 1 ফৰ্মুলাটো ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব, পুনৰ পৰা কৈছোঁ, কাৰণ য'ত কাম দিয়া থাকে তাতে ফৰ্মুলা 1, কাম দিয়া নাথাকিলে ফৰ্মুলা 2 ব্যৱহাৰ। তো ইয়াৰ পিছত আমি আৰু দুটা এনেকুৱা কৰিম। তো বন্ধুসকল আমি এটা অন্য এটা আমি অংকলৈ আগবাঢ়িছোঁ। তো অংকটো হৈছে ৭২জন মানুহে ২৮০ মিটাৰৰ ৱাল এখন ২১ দিনত নিৰ্মাণ কৰে। কিমানজন মানুহে ১৮ দিনত ১০০ মিটাৰৰ ৱাল এখন নিৰ্মাণ কৰিব পাৰিব? তো বন্ধুসকল আজি কোনটো আমি ফৰ্মুলা ব্যৱহাৰ কৰিম, ফৰ্মুলা 1 নে ফৰ্মুলা 2? তো তাৰ আগতে আমি ডাটাখিনি বহাই লওঁ। তো প্ৰথমতে P1 আছে, P মানে ব্যক্তিগত সংখ্যা, প্ৰথম ব্যক্তিগত সংখ্যা আছে ৭২। তাৰপিছত আমাৰ দিয়া আছে H1 কিন্তু 0 দিয়া আছে, H1 ইয়াৰ ঘণ্টা দিয়া নাই আমাক। তাৰপিছত আমাৰ দিয়া আছে কি ডে দিয়া আছে কিমান ২১, আৰু ৱৰ্ক দিয়া আছে আমাক ২৮০, ৱৰ্ক দিয়া আছে ২৮০। তাৰপিছত P2 চাম, কিমানজন মানুহে P2টো আমাক উলিয়াব দিছে, প্ৰশ্ন কৰাও দি দিলোঁ। তাৰপিছত আছে আমাৰ H1 আৰু H2, ইয়াতেও H2 দিয়া নাই। তাৰপিছত আমাক কি দিছে দিন হ'লে কিমান হ'ব, V2 18 দিন। কাম দিয়া আছে ৱৰ্কটো হ'ব ১০০। তো ইয়াতে আমাক কিন্তু ঘণ্টা দিয়া নাই, তো তেতিয়াহ'লে আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম? তো বন্ধু বান্ধৱীসকল আপোনালোকে আগতেও কৈছোঁ যিহেতু আমাক কাম দিয়া আছে না, কাম দিয়া থাকক, বাকী ঘণ্টা হওক বা দিন দিয়া নাথাকিলেও কাম দিয়া থাকিলে আমি প্ৰথম সূত্ৰটোৱে ব্যৱহাৰ কৰিম। প্ৰথম সূত্ৰটো আছিল আমাৰ কেনেকুৱা, এইটো সূত্ৰটো P1 H1 V1 ডিভাইডেড বাই P2 H2 V2, তাৰপিছত এইটো সূত্ৰ ব্যৱহাৰ কৰিম। কিয়? কাৰণ আমাক কামো দিয়া আছে ইয়াতে। তো H1টো আমাৰ ইয়াতে নিলিখোঁ, যিহেতু আমাক ইয়াতে দিয়া নাই, সেইটো আমি নিলিখোঁ ইয়াতে দিয়া নাই। তো এনেকৈ বহাই দিলোঁ। এইবাৰ P1 দিয়া আছে আমাক ৭২ পূৰণ V1 হ'ব ২১, P2টো আমাক ওলাবাই দিছে P2। তাৰপিছত আছে আমাক V2 দিয়া আছে আমাক 18, ৱৰ্ক দিয়া আছে আমাক কিমান ২৮০, এইখিনি ইফালে আনিছোঁ অলপ, ঠিক আছে বন্ধু বান্ধৱীক অলপ মুচি দিছোঁ বাৰু, এইখিনি মুচি দিছোঁ, ইয়াতে কৰিম পূৰণ, এইখিনি আমি কৰিব লাগে। ৭২ পূৰণ ২১ P2 18 ২৮০, দেখো এইটো। তো এইটো কৰিব লাগিলে আমি P2 ল'ব লাগে, বজ্ৰ প্ৰমাণ কৰি দিলোঁ এনেকৈ P2
মানে হ'ব 18 গুণ 280 এইফালে কৰি 72 গুণ 21 গুণ 1 তাৰপিছত আমি কি কৰিম এতিয়া ইয়াতে কি হৈছে পূৰণ হৈছে এইটোৰ লগত এইটো পূৰণ হৈছে তো সেইফালে গ'লে আমাৰ নিয়মতে কি হ'ব হৰণ হ'ব 72 পূৰণ 21 পূৰণ 18 পূৰণ 280 তো প্ৰথমতে আমি শূন্যটো কাটি দিব লাগিব এইটো গুচি গ'ল তো এইবাৰ আমি চাম হাতেৰে চালোঁ 9 গুণ 18 হ'লে দ্বিতীয় নম্বৰ হিচাপে প্ৰথমতে আমি 2 গুণ 10 2 গুণ 18 হা তো 9 গুণ 72 এইটো তো 9 গুণ 72 then 2 4 দি চালোঁ 4 7 4 গুণ 28 7 3 গুণ 21 5 3 গুণ 15 গুণ 30 তো কিমানজন মানুহে 30 জন মানুহ 30 জন মানুহে 18 দিনত 100 মিটাৰ ৱাল এখন নিৰ্মাণ কৰিব পাৰিব তো বন্ধুসকল আৰু এবাৰ কৈছোঁ যেতিয়া কাম দিয়া থাকে না কাম দিয়া থাকিলে এই ফৰ্মুলা 1 তাতে ধৰা হ'ল আমাৰ ব্যক্তিৰ সংখ্যা উল্লেখ নাই বা ঘণ্টা দিয়া নাই বা দিন দিয়া নাই যদি কাম দিয়া থাকে তেতিয়াহ'লে এই সূত্ৰটো ব্যৱহাৰ কৰিব আৰু কাম দিয়া নাথাকিলে বাকীখিনি দিয়া থাকিলে কিন্তু আপোনালোকে কিন্তু ব্যৱহাৰ কৰিব সূত্ৰ 2 মানে P1 H1 D1 P2 H2 D2 আৰু যেতিয়া কাম দিয়া থাকে P1 H1 D1 P2 H2 D2 W1 W2 ইয়াতে H2 দিয়া থাকক বা নাথাকক প্ৰশ্নটো বা D1 D2 দিয়া থাকক বা নাথাকক আপোনালোকে কিন্তু কাম দিয়া থাকিলে এইটো উত্তৰ কাম দিয়া নাথাকিলে এইটো উত্তৰ এইটো হ'ল ফৰ্মুলা 2 নম্বৰ আৰু ফৰ্মুলা 1 বা সূত্ৰ 2 সূত্ৰ 1 তো এইবাৰ আমি আৰু লাষ্ট দুটা প্ৰশ্ন কৰিম তো বন্ধুসকল এই ভিডিঅ'টোত আমি শেষ প্ৰশ্নটো আমি আলোচনা কৰিম ফৰ্মুলা 1 না ফৰ্মুলাটো ব্যৱহাৰ কৰি তো আমি মাজতে এটা কথা ক'লোঁ আমি নতুনকৈ চেনেলটো খুলিছোঁ আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰিলে আমি উৎসাহ পাম আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই থাকিব পাৰিম আৰু ভিডিঅ'টো কিন্তু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল নতুনকৈ দিছে তেওঁলোকে কিন্তু ছাবস্ক্ৰাইব কৰিব তো বন্ধুসকল আগবঢ়ো আমি 15 জন মানুহে কোনো এটা কাম দিনে 6 ঘণ্টাকৈ কৰি 10 দিনত শেষ কৰে সেই একেটা কাম 18 জন মানুহে 5 দিনত শেষ কৰে তেওঁলোকে দিনে কিমান ঘণ্টাকৈ কাম কৰিছিল বা কৰে তো ইয়াতে আমি লক্ষ্য কৰিম কামৰ সংখ্যা আমাক দিয়া নাই কি কাম কৰিছি কামৰ সংখ্যা দিয়া নাই বা আমাক কোৱা নাই যে ৱাল নিৰ্মাণ কৰিছিল তেওঁলোকে ইমান দীঘল বা তেওঁলোকে টাইপ কৰিছিল পৃষ্ঠা বা তেওঁলোকে পেকেজিং কৰিছিল বা তেওঁলোকে মথাউৰি বান্ধিছিল কোনো ধৰণৰ কথা ইয়াতে উল্লেখ নাই গতিকে যেহেতু কাম উল্লেখ নাই আমি সূত্ৰটো ব্যৱহাৰ কৰিম ফৰ্মুলা 2 আৰু যদি কাম উল্লেখ হয় তেতিয়া ব্যৱহাৰ কৰোঁ আমি ফৰ্মুলা 1 সূত্ৰটো আছিল P1 H1 D1 এটো আছিল ফৰ্মুলা 1 কাম থাকিলে আৰু এবাৰ কৈ দিছো মই P1 H1 D1 এটো P2 H2 D2 আৰু W1 আৰু W2 এটো হল কামৰ সংখ্যা থাকিলে কিন্তু একেটা কামে কোৱা আছে এই একেটা কামে কৈ দিয়া আছে এটা কামৰ সংখ্যা উল্লেখ নাই কামৰ কথা আমাক কোৱা নাই কিমান কাম কৰিছে কি কৰিছে বা তেওঁলোকে ঘৰে বনাইছে কথাৰে না পেকেজিং কৰিছে কোনো কথা উল্লেখ নাই গতিকে এইটো আমি ব্যৱহাৰ নকৰোঁ ব্যৱহাৰ কৰিম কোনটো আমি P1 H1 D1 P2 H2 D2 এইটো আমি ব্যৱহাৰ কৰিম তো ঠিক আছে প্ৰথমতে আমি ডাটাখিনি বহাই লওঁ তো P1 আছে কিমান P1 মানে কি আছে ব্যক্তি মানুহ প্ৰথম দুটামান কাম যদি তুলনা কৰি অংকটো কৰিব দিছে গতিকে প্ৰথম কামটো তেওঁলোকে অলৰেডি শেষ কৰিলে সেই শেষ কৰা কামটোৰ কিমানজন শেষ কৰিছিল P1 এইটো আমি P1 বুলি ধৰি লওঁ তো 15 কিমান ঘণ্টা কৈ H1 মানে কি H মানে হল আৱাজ ঘণ্টা এইটো H মানে আছে ঘণ্টা মই লিখি দিছো H মানে ঘণ্টা P মানে হেতে হ'ব পাৰ্চন ব্যক্তি বুলি মই অসমত কৈ দিছিলো D মানে হ'ব ডেজ আৰু W মানে হ'ব ৱৰ্ক যেহেতু ইয়াতে ৱৰ্কৰ কথা আমাৰ উল্লেখ নাই তো এইটো অসমত আমি কি পাৰ্চন মানে ব্যক্তি কিমানজন ব্যক্তি বা মানুহ বা বনোৱা হ'ব পাৰে পাৰ্চন বুলি কৈ দিছো তো 15 H1 মানে আৱাৰ্ছ মানে ঘণ্টা কিমান দিন 6 কিমান ঘণ্টা D মানে কি দিন কিমান আছে দিন হ'ব 10 ঠিক তেনেহ'লে এইটো কৰিলে তাৰ পিছত কিমানজন আহিছে মানুহ
পিটো কিমানজন আহিছে 18জন মানুহ আহিছে হা তাৰপিছত H2 আমাৰ H2 কি উলিয়াব দিছে H2 উলিয়াব দিছে গতিকে এইটো প্ৰশ্ন আমাৰ লিখিব এনেকৈ H2 মানে ঘণ্টা কিমান ঘণ্টা আৰু আছিল ডে D2 আছে 5 মানে এটা কাম 15জন মানুহে 6 ঘণ্টাকৈ এক দিনত কৰিলে 10 দিনত শেষ কৰে সেই একেটা কাম 18জন মানুহে 5 দিনত শেষ কৰিছে তেওঁলোকৰ কিমান ঘণ্টাকে কৰি দিনে কিমান ঘণ্টাকে কৰিছে তো যেহেতু এটা কামৰ কথা উল্লেখ নাই তো আমি দুটো ব্যৱহাৰ কৰি P1 H1 P1 P2 H2 D2 এইটো তো P1 কিমান দিয়া আছে 15 পূৰণ 6 পূৰণ 10 হা H2 18 পূৰণ H2 দিয়া নাই ইয়াতে আৰু 5 এইটো তো আমি যদি এইটো ইফালে আনিলো ইটো ইফালে নিলো H2 টো হলে এনেকুৱা হ'ব H2 18 পূৰণ 5 15 পূৰণ 6 পূৰণ 10 এইটো এইখিনি বাৰু মুছি দিছো মত কৰা সুবিধা হ'ব H2 18 পূৰণ 5 15 পূৰণ 6 পূৰণ 10 তো H2 টো হ'ব এইটো কি হৈছে পূৰণ হৈছে ইফালে গ'লে কি হৰণ হ'ব 15 পূৰণ 6 পূৰণ 10 ঠিক আছে তো 5 3 গুণ 15 বেছি গুণ বঢ়িয়াকৈ 6 3 গুণ 3 তো 3 যুক্ত কটা গ'ল 10 দুটো 10 মানে 10জন মানুহে সৰি 18জন মানুহে দিনে 10 ঘণ্টাকৈ কাম কৰিলে 5 দিনত শেষ হ'ব এই একেটা কাম তো বন্ধু বান্ধৱীসকল এইখিনি আছিল আপোনালোকে এই ফৰ্মুলা 1 আৰু ফৰ্মুলা 2 ব্যৱহাৰ কৰোঁতে প্ৰথমবাৰ অলপ খেলিমেলি লাগিব কিন্তু যেতিয়া প্ৰেক্টিছ কৰিলে আপোনালোকৰ খেলিমেলি দূৰ হৈ যাব আৰু পুনৰবাৰ কৈছোঁ যেহেতু আমি পৰীক্ষাত যাওঁতে পৰীক্ষা দিব যাওঁতে আমি এটা চাপ এটা আমাৰ থাকে আমাৰ প্ৰেছাৰ এটা থাকে ঘৰৰ মানুহে আশা কৰে আমি পৰীক্ষা পাছ কৰিম চাকৰি পাম বা আমাৰ লগ বন্ধুৱে আলোচনা কৰে যে চাকৰি পাব গতিকে সেই চাপটো আমি যেহেতু লৈ যাওঁ চাপটো লৈ যাওঁতে আমি আৰু লগতে এটা ভয়ো থাকে আমাৰ মনত গতিকে চাপটো লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ ফৰ্মুলা 1 আৰু ফৰ্মুলা 2টো পাহৰি যাব পাৰোঁ সেই পাহৰাখিনি আমি কেতিয়া দূৰ হ'ব যেতিয়া আমি প্ৰেক্টিছ কৰিম তো ফৰ্মুলা 1টো হ'ব ব্যৱহাৰ যেতিয়া কামটো উল্লেখ থাকে আৰু ফৰ্মুলা 2টো ব্যৱহাৰ হ'ব কামটো উল্লেখ থাকে তো বন্ধু বান্ধৱীসকল আপোনালোকে কেনেকুৱা ভিডিঅ'টো পালে কমেণ্টত কমেণ্ট কৰিব আৰু টেটৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে অকল আমি টেটৰ চিলেবাছে আমি আলোচনা নকৰোঁ আমি টেটৰ বাতৰিসমূহ বা টেটৰ লগত জড়িত কিছুমান খবৰো আমি ইয়াৰ মাজত জনাই দিওঁ আৰু বৰ্গৰ কালি আয়তৰ কালি CDP ইংৰাজী ব্যাকৰণ অসমীয়া ব্যাকৰণ পৰিৱেশৰ তাৰপিছত গোটেইখিনি আমি ভিডিঅ' অলৰেডি বনাইছোঁ যিসকলে চোৱা নাই ডেছক্ৰিপশ্যনত আমি লিংক দি দিম তেওঁলোকে তাৰ পৰা চাব পাৰে ধন্যবাদ